Hi friends, এয়া চাওক আজি মই এখন ধুনীয়া মুগাৰী হাঁহ দহি বটিবলৈ লৈছোঁ। দহিখিনি মানে এনেকৈ পকাই পেলাই কৰিব লাগিব, অলপ দীঘল দীঘলকৈ। মই এবাৰ এটা ভিডিঅ'ত দেখাইছিলোঁ আপোনালোকক। এয়া এটা সাইড এয়া মই কৰি আছোঁ, অলপ পকাই আছোঁ। এয়া দেখিছেনে? এইটো দহি বনাবলৈ অলপ মানে সময় লাগে, অলপ মেহনতো লাগে, সময় লাগে। এইখিনি প্ৰথমতে পকাই লৈছোঁ আৰু তাৰপিছত মই টোপাখিনি লগাই যাম। এইখিনি পকাই যাওঁতে অলপ সময় লাগে, মানে অকণমান পকাবলৈ আছে এই চাইডত, বেছি নাই আৰু। এয়াই আজি এয়া কাম কৰি আছোঁ ঘৰৰ কামৰ লগতে। অকণমান আপোনালোকক ভিডিঅ' কৰি দেখালোঁ। সম্পূৰ্ণ হ'লে বাৰু দেখাম, মই টোপাখিনি লগাই থাকোঁতে দেখাম বাৰু কেনেকুৱা লাগিছে বাৰু, পকোৱাখিনি ভাল হৈছেনে। সেয়াই আৰু আজিলৈ ভিডিঅ'টো ইমানেই। বাই।